নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু আজি মা আৰু মই গৈ আছোঁ কৰবালৈ। কলৈ গৈছোঁ আপোনালোকে চাই থাকক ভিডিঅ'ত। আৰু এয়া আমি আহি পালোঁ আমাৰ গন্তব্য স্থানত, মানে আমাৰ জেঠীমাহঁতৰ ঘৰত। আৰু ইয়াৰ জেঠীমাৰ অৱস্থা আৰু এইয়া হ'ল মোৰ ডাঙৰ ভতিজী। আৰু আহিয়ে আগতে মই চিকুলৈ অনা বিস্কুট পেকেট তাক খুৱাব গ'লোঁ। আৰু চাওকচোন, তাক এবাৰ মাতোতে কেনেকৈ মোৰ কাষলৈ আহিছে। আচলতে সি তাৰ ঘৰখনৰ লগতে, মানে জেঠীমাহঁতৰ ঘৰখনৰ লগতে মোৰো খুব মৰমৰ। চাওকচোন কি ধুনীয়াকৈ খালে সি। এখন বিস্কুট খাই শেষ কৰাৰ পিছত তাক আৰু এখন বিস্কুট দিলোঁ। সেই টোটেল 3খন বিস্কুট একেলগে খাই দিলে। আৰু এইয়া হ'ল আমাৰ জেঠীমাহঁতৰ বৌ। চাওকচোন কেনেকৈ লাজ কৰিছে তাই। আৰু জেঠীমাহঁতৰ তাত চাহ পানী খাই উঠি আমি গ'লোঁ জেঠীমাহঁতৰ বাইদেউ ঘৰলৈ। তাই গাঁৱতে বিয়া হৈছে। এইয়া মা আৰু জেঠীমা, আৰু এয়া হৈছে মোৰ ভতিজী ৰদালি। তাইও কিন্তু ভিডিঅ'ত আহিব বহুত লাজ কৰি বহুত। আৰু এয়া আমি সেইফালে বাইদেউৰ ঘৰত। এয়া হ'ল ডাঙৰ ভাগিন আৰু এয়া হ'ল সৰু ভাগিন, সিও লাজ কৰি পলালে। আৰু এয়া হ'ল বাইদেউ। চাওকচোন মোক পাত্তাই দিয়া নাই, মাহীয়েকৰ লগত কথা বাপৰে। আৰু এইয়া হ'ল মোৰ সৰু ভতিজীজনী। আৰু এয়া প্ৰিন্সে অলপমান নিজে শিকিছে আৰু বাঁহী বজোৱা। হয়তো বহুত ভুল হ'ব পাৰে, আপোনালোকে আঙুলিয়াই দিব পাৰে ভুলখিনি। আৰু কেনেকুৱা পাইছে সেইটো জনাব বুলি আশা কৰিলোঁ। আৰু এয়া সন্ধিয়া হ'ল, আমাৰো হ'ল যাবৰ সময়। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। ধন্যবাদ।